নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। পোনপ্ৰথমে সকলো অসমবাসীকে কালী পূজা আৰু পোহৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰ যেন দীপাৱলী বন্তি গছিৰ দৰে উজ্বলি থাকে তাৰে কামনা কৰিলোঁ। এইবাৰ দীপাৱলী তেনেই সাধাৰণকৈ পতা হৈছে। দেখাবলৈ বৰ বিশেষ একো নাই, তথাপিও দীপাৱলী বুলি কি কৰিলোঁ, কেনেকৈনো পাতিলোঁ তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। দীপাৱলী বুলি এটা সৰু ৰংগলী আঁকিলোঁ। পিছে কেনেকৈ আঁকিলোঁ সেইটোহে আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ সেইখিনি সময়ত ল'ৰাই বহুতো আমনি কৰিছিল। ৰংগলীটো এবাৰ প্ৰথম আঁকিছোঁ। আপোনালোকে জনাবচোন ৰংগলীটো কেনেকুৱা হৈছে, ভালকৈ আঁকিব পাৰিছোঁনে? আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে। বৰষুণৰ কাৰণে বাহিৰত চাকি দিব নোৱাৰিলোঁ, কিন্তু মানুহজনে ঘৰৰ সন্মুখৰখিনি লাইটেৰে সজাই দিলে। বৰষুণৰ কাৰণে মানুহে বম ফটকা ফুটাব পৰা নাই, কিন্তু তথাপিও কিছুমানে বৰষুণতে বম ফটকা ফুটাই দীপাৱলী আনন্দ লৈছে। দেউতাকে আনিলে ল'ৰালৈ কলগছ আৰু চকৰি, কিন্তু ল'ৰাই ভয়ে দীপাৱলী বুলি আজি মানুহজনে ক্ষীৰ বনালে। সঁচাই ক্ষীৰখিনি ভাল হৈছে। চাওকচোন, ল'ৰাই নিজেই খাইছে আৰু কৈছে দেউতা ভাল হৈছে। এইবাৰ দীপাৱলী মই এনেকৈয়ে পাতিলোঁ। আপোনালোকে কেনেকৈ পাতিলে জনাবচোন দেই। শেষত আকৌ এবাৰ সকলোকে কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।